হেল্ল' ফ্ৰেণ্ডছ, মই ডক্টৰ বিপ্লৱে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত মই 10বিধ এনেকুৱা তিতা খাদ্যৰ বিষয়ে কথা পাতিম যিকেইবিধ ডায়েবেটিছ ৰোগীৰ কাৰণে অতি উপকাৰী। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজিৰ দিনত ডায়েবেটিছ ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে। যদি ডায়েবেটিছ ৰোগীসকলে কিছুমান খাদ্যক নিজৰ খাদ্য সম্ভাৰত অন্তৰ্ভুক্ত কৰিব পাৰে, তাৰ পৰা ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় হয়। আহক আমি এতিয়া কথা পাতোঁ সেই 10বিধ তিতা খাদ্যৰ বিষয়ে। 1. তিতা কেৰেলা। তিতা বুলি ক'লে আমাৰ মনত পোনপ্ৰথমে এবিধ খাদ্যৰ কথাই আহে, আৰু সেইবিধ হৈছে তিতা কেৰেলা। তিতা কেৰেলাত এবিধ ইনচুলিনৰ দৰে যৌগিক পদাৰ্থ থাকে, যাক কোৱা হয় পলিপেপটাইড পি বা পি ইনচুলিন, যিয়ে প্ৰাকৃতিকভাৱে ডায়েবেটিক ৰোধ কৰাত সহায় কৰে। সেইবাবে ডায়েবেটিক ৰোগীসকলে তিতা কেৰেলা খোৱা উচিত। তিতা কেৰেলাক পিটিকা বনাই, ভাজি বনাই আৰু জুচ বনাইও খাব পাৰি। 2. বাঁহগাজ। বাঁহগাজৰ ভিতৰৰ কোমলীয়া বগা অংশ পাচলি হিচাপে খোৱা হয়। তিতা হোৱাৰ বাবে ই ডায়েবেটিছ ৰোগীৰ কাৰণে উপকাৰী হয়। ইয়াক আলুৰ লগত ভাজি বা পিটিকা কৰি খোৱা হয়। 3. তিতামৰা। তিতামৰা এবিধ শাক হয়। ই খাবলৈ বৰ বেছি তিতাও নহয়। এই শাক ডায়েবেটিছ ৰোগীৰ কাৰণে ভাল হয়। ইয়াক দাইলত দি, তেলত ভাজি আৰু বেচনত লেটিয়াই বৰ বনাই খাব পাৰি। 4. তিতা ফুল। তিতা ফুলক বাহক তিতা বা ৰঙা বাহক বুলিও কোৱা হয়। ই এবিধ ডায়েবেটিছ ৰোগীসকলৰ কাৰণে উপকাৰী খাদ্য। ইয়াক খাৰ বনাই, আলুৰ লগত ভাজি আৰু পিটিকা বনাই খোৱা হয়। তিতা হোৱা বাবে প্ৰাকৃতিকভাৱে তেজত চেনিৰ পৰিমাণৰ মাত্ৰা সমান ৰখাত ই সহায় কৰে। 5. শেৱালি ফুল। শেৱালি ফুল এবিধ ৰাতিফুলা ফুল। এই ফুলক হিন্দু পৌৰাণিক গ্ৰন্থত পাৰিজাত ফুল বুলি উল্লেখ কৰা আছে। এই ফুল খাবলৈ তিতা, আৰু সাধাৰণতে ইয়াক শুকুৱাই ৰখা হয়। শেৱালি ফুল আলুৰ লগত ভাজি আৰু শুকুৱাই থোৱা ফুল খাৰ বনাই আৰু মাছৰ লগত খাব পাৰি। ই ডায়েবেটিছ ৰোগীৰ কাৰণে এবিধ উপকাৰী খাদ্য। 6. শেৱালি ফুলৰ পাত। শেৱালি ফুলৰ দৰে শেৱালি ফুলৰ পাতো খাব পাৰি। তিতা হোৱাৰ বাবে শেৱালি ফুলৰ পাত ডায়েবেটিছ ৰোগীৰ কাৰণে উপকাৰী। ইয়াক সাধাৰণতে বেচনত লেটিয়াই বৰ বনাই খোৱা হয়। 7. নেফাফু। নেফাফু এবিধ তিতা শাক। ইয়াক সাধাৰণতে বইল কৰি, পিটিকা কৰি আৰু আলুৰ লগত তেলত ভাজি খোৱা হয়। ডায়েবেটিছ ৰোগীৰ কাৰণে উপকাৰী এই শাক। 8. নিমপাত। নিমপাত যথেষ্ট তিতা হয়। ইয়াক সাধাৰণতে তেলত ভাজি আৰু বেচনত লেটিয়াই বৰ বনাই খাব পাৰি। নিমপাত স্বাস্থ্যৰ কাৰণে অতি উপকাৰী। ইয়াক ছাল আৰু চুলিৰ যতনৰ কাৰণেও ব্যৱহাৰ কৰা হয়। তিতা হোৱাৰ বাবে ই প্ৰাকৃতিকভাৱে তেজত চেনিৰ সন্তুলন বজাই ৰখাত সহায় কৰে। সেইবাবে ডায়েবেটিছ ৰোগীৰ বাবে নিমপাত অতি উপকাৰী খাদ্য। 9.
মিঠি শাক মিঠি শাক আৰু মিঠি গুটি অতীজৰে পৰা ভাৰতীয় ৰন্ধনশৈলীত ব্যৱহাৰ হৈ আহিছে। মিঠি শাক তিতা হ'লেও ইয়াক ভাজি খালে বৰ সোৱাদ হয়। তিতা হোৱাৰ বাবে ই ডায়েবেটিছ ৰোগীৰ কাৰণে উপকাৰী। দহ তিতা ভেকুৰী তিতা ভেকুৰীক হাতী ভেকুৰী বুলিও জনা যায়। ই এবিধ গুটিৰ দৰে আৰু ভিতৰত বহুতো বীজ থাকে। ই কেঁচাতে সেউজীয়া আৰু পকিলে হালধীয়া হয়। ইয়াৰ সোৱাদ তিতা যদিও পিটিকা কৰি খাবলৈ বৰ ভাল। ইয়াক তেলত ভাজিও খাব পাৰি। তিতা ভেকুৰী ডায়েবেটিছ ৰোগীসকলৰ কাৰণে উপকাৰী। ইয়াৰ উপৰিও এনিমিয়া, মহিলাসকলৰ মাহেকীয়া সমস্যা আৰু পেটৰ পেলুৰ সমস্যাত ই সহায় কৰে। এই 10 বিধ তিতা খাদ্যই ডায়েবেটিছ ৰোগীসকলক ডায়েবেটিছ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। ইয়াৰ লগতে যদিহে আপোনালোকে ডায়েবেটিছৰ দৰৱ খাই আছে সেয়াও নিয়মিতভাৱে খাই থাকক। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে। গতিকে ভিডিঅ'টোত লাইক আৰু শ্বেয়াৰ কৰিব। আকৌ লগ পাম আন এটি স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ধন্যবাদ।